Hello friends, কি খবৰ? সকলো নিশ্চয় ভালে কুশলে আছে। এয়া লিপিছ ডায়েৰী আৰু মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছো। লৈ আহিছো এটি নতুন ভিডিঅ' আৰু আজি এটি নতুন ৰেচিপি সয়াবিনৰ। ৰেচিপিটোৰ নাম হৈছে সয়াবিন পিয়াজা। একেবাৰে সহজতে ৰান্ধিব পৰা এটা ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে ভাল পাব চাই আৰু যদিহে ভাল পায় লাইক এটা কৰি দিব, কমেণ্টত জনাব কেনেকুৱা পালে আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি থৈ যাব মোৰ চেনেলটো, লগতে বেল আইকনটো প্ৰেছ কৰি যাব যাতে মোৰ নটিফিকেশ্যনৰ আপডেটসমূহ আপোনালোকে পাই থাকে। গতিকে আহক আগবাঢ়িছোঁ ভিডিঅ'টোৰ মাজলৈ। এয়া তিয়াই ৰখা সয়াবিনত পিঁয়াজ, আদা, নহৰু, জলকীয়া, ইলাচি আৰু দালচেনিৰ পেষ্ট দিলোঁ আৰু এতিয়া ইয়াত দিম অকণমান ময়দা। এতিয়া অকণমান পানী দি আটাইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু কিছু সময় ইয়াক ৰেষ্টত থাকিবলৈ দিম, কিয়নো ইয়াত তেতিয়াহে ভালদৰে আটাইখিনি বস্তু মিহলি হৈ যাব, ভালদৰে লাগি ধৰিব। এইখিনি হৈ গ'ল আমাৰ। কেৰাহী এখনত তেলখিনি গৰম হৈ অহাত আটাইখিনি সয়াবিন দি ইয়াত ভাজি ল'ম। হালধি গুড়ি, অকণমান সোৱাদ অনুযায়ী নিমখ, এইখিনি দি মই ভালদৰে মিহলাই ল'ম। কিছু সময় ভাজি থাকিম আৰু অকণমান পাছতে এইখিনি আমাৰ কেৰাহীৰ পৰা নমাই থ'ব পৰা হৈ যাব। এইখিনি হৈ গ'ল। এতিয়া কেৰাহীয়ে লৈছোঁ মই, ইয়াত অকণমান তেল দিম। সৰিয়হ তেল মই ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈ অহাত এয়া মছলাৰ যিখিনি পেষ্ট আছিলে সেইখিনি দি ল'লোঁ, লৰাই দিম আৰু এতিয়া ইয়াত বিলাহীৰ পেষ্টখিনি দিছোঁ আৰু ভালদৰে আটাইখিনি মিহলি হৈ যোৱাকৈ লৰাই থাকিম। নিমখ দিলোঁ, হালধি গুড়ি, ধনিয়া আৰু জিৰা মিক্স কৰি ইয়াত দিলোঁ, লৰাই দিম আৰু এতিয়া ইয়াত মই ভাজি থোৱা সয়াবিনখিনি দি ভালদৰে মছলাখিনি লগ হৈ যোৱাকৈ লৰাই থাকিম। অকণ ভজা যেন হোৱাত এতিয়া ইয়াত দি দিম অকণমান গাখীৰ। মই আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে। এইখিনি দি অকণমান সময় লৰাই থাকিম আৰু এতিয়া ইয়াত অকণমান পানী দি আটাইখিনি ভালদৰে লৰাই থাকিম। জুইটো আপোনালোকে মিডিয়াম ফ্লেমতে ৰাখিব, মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ আৰু ইয়াত এখন ঢাকন লগাই থৈ দিম। কিছু সময় পাছতে ঢাকনখন আঁতৰাই ইয়াত মই পিঁয়াজ অকণমান ডাঙৰ ডাঙৰ আকাৰত কাটি লৈছোঁ। আপোনালোকে এনেদৰে কাটি ইয়াত দি ল'ব আৰু ভালদৰে পিঁয়াজখিনি সয়াবিনৰ সৈতে গ্ৰেভিখিনিৰ সৈতে লৰাই মিহলাই দিব। আপোনালোকে পিঁয়াজখিনি এনেদৰেই কাটিব, যিহেতু আমাৰ ৰেচিপিটোৰ নামেই হৈছে সয়াবিন পিঁয়াজা। গতিকে এনেদৰে লৰাই থাকিব আৰু পুনৰ ঢাকন এখন লগাই থ'ব, কিছু সময় সিজিবলৈ দিব মিডিয়াম ফ্লেমত। আৰু এয়া আমাৰ সয়াবিন পিঁয়াজা ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে খুব সুন্দৰ কালাৰ এটা আহিছে, খাবলৈও বিৰাটেই সোৱাদ হয় আৰু সয়াবিনৰ এনেকুৱা এটা নতুন জুতি আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। এইখিনি নমাব পৰা হৈ গ'ল আমাৰ। এয়া আমাৰ সয়াবিন পিঁয়াজা ৰেডি। আশা কৰোঁ আজিৰ এই ৰেচিপিটো আপোনালোকে ভাল পালে বুলি। যদিহে ভাল পাইছে লাইক এটা কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, বেল আইকনটোৰ লগতে প্ৰেছ কৰি দিব নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো। পুনৰ লগ হ'ম নতুন ভিডিঅ'ৰ সৈতে। এতিয়ালৈ ধন্যবাদ।